নমস্কাৰ, মই এটা ৰেচিপি বনাব লৈছোঁ। ৰেচিপিটো হ'ল ভাপৰ পিঠা। আজি মই ভাপৰ পিঠা বনাম গৰ্ভৱতী মহিলাক খুৱাবলৈ। মই ঘৰতে বনাই নিছোঁ, বনাই নি মই চেণ্টাৰত খুৱামগৈ। আৰু এইখিনি হ'ল ঘৰৰ চাউল। মই এইখিনি ঘৰৰ খাটি ঘৰৰ চাউল লৈছোঁ। চাউল মই ইয়াত 1 কেজি লৈছোঁ। 1 কেজিত মানে ভালেখিনি পিঠা হ'ব, তথাপিতো মই 1 কেজি চাউল লৈছোঁ। 1 কেজি চাউলৰ মই এতিয়া চাউলখিনি ধুনীয়াকৈ এতিয়া তিওৱাৰ পিছত মই ধুনীয়াকৈ এবাৰে ধুই মেলি মই মিক্সাৰ মেচিনত দিম। মিক্সাৰ মেচিনত দি কিনে তাৰপিছত মই হেৰি কৰিম, পিঠাখিনি অকণমান মোৱাই ল'ম পানী দি মোৱাৰ পিছত মই হেৰি কৰিম, বনাম। এতিয়া এই ভাপৰ পিঠা বনাবলৈ প্ৰথমে মই এইখিনি চাউলখিনি পিচি ল'ম। মোৰ এতিয়া পিঠা হৈ গ'ল। পিছত মই আগতে এইখিনি নাৰিকলৰ গুড়াখিনি পিচি থৈছিলোঁ। এইখিনি নাৰিকলৰ গুড়া হয়। তাৰপিছত ইয়াত এইখিনি মই বাদাম লৈছিলোঁ, কেঁচা বাদাম অকণমান ভাজি লৈছোঁ। এইখিনি হ'ল ইলাচি গুড়ি, ইলাচি অকল 4টামান লৈছোঁ তাতে মই দিবলৈ। আৰু এইখিনি হ'ল গুড়। এই গুড়খিনি এতিয়া মই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিম। এইখিনি মই পিঠাখিনি সানি আছোঁ, পানী অলপ মূৰাই লৈছোঁ। পানী মূৰাই লৈ মই এতিয়া এইটো কেটলিটো ঢাকোনত মই পিঠাখিনি দিছোঁ। ইয়াত মই এতিয়া দিম অলপমান নাৰিকলৰ গুড়া। খাবলৈ টেষ্টি লাগিব নাৰিকলৰ গুড়াটো দিলে। অলপ গুড় দিছোঁ। চবফালে দি দিলে ভাল, অলপ অলপকৈ এনেকৈ গুড় দিছোঁ। ইয়াত অলপমান মই ইলাচি গুড়ি দিছোঁ। ইয়াত ইলাচি গুড়ি দি আকৌ মই ইয়াত অলপ পিঠা দিম ওপৰত, আৰু অলপ পিঠা দিম। এনেকৈ পিঠা দিম মানে কি হ'ল, গুড়খিনি ঢাক খাই থাকিব লাগিব, নহ'লে গুড়খিনি গলি যাব। এনেকৈ পিঠা দিলোঁ। পিঠা দি মই এখন কটনৰ কাপোৰ লৈছোঁ। এখন কটনৰ কাপোৰ ধুনীয়াকৈ ধুই ল'ব লাগিব। এনেকৈ দি তাৰপিছত জ্বলাইছোঁ। গেছটো জ্বলাই কেটলিটো পাতি দিম। কেটলিটো পাতি মই এই কেটলিটোত ধুনীয়াকৈ এনেকৈ হাৱা নোপোৱাকৈ মই দি দিলোঁ। কেটলিটো ঢাকোনখন দি দিলোঁ। কিন্তু ইয়াত এইটো হাৱা যাব নালাগিব। হাৱা যাব নালাগিব। পিঠাটো অলৰেডি হৈ গৈছে, মই দেখাই দিম আপোনালোকক, চাব। এইফালে হৈ গ'ল। এইটো পিঠাটো অলৰেডি